এতিয়া গৈ আছোঁ দোকান মানে কি চাকি আৰু তেল আনিবৰ কাৰণে তো আপোনালোকে চাই থাকিব ভিডিঅ'ত এয়া চাকি বিচাৰি আছে দুগজ দিব আৰু তেল 4 পেকেট এগজ চাকি ভাঙি দিলে ইয়ে আমাৰ সৰু বেটাক থৈ দিলে কিবাক লৈ নগলে হা ও তোমাক ৱাই থৈ দিলে ককাক মাৰিম দে আমি ন ৱাই থৈ দিলে ন ও কি হ'ল এয়া মোৰ চাহ খাব লৈছোঁ মই এতিয়া পায়স মিঠাই আৰু ভুজিয়া আৰু মোৰ ফেভৰেট গাখীৰ চাহ নহ'লে একোৱে নহয় গৰম মানুহে এটা কথা বুজি নাপাওঁ হা যিমান গৰম হ'লেও চাহটো যে মানুহক লাগিবই কেলে মানে যিমান গৰম হ'লেও গৰম উঠে তাৰ ওপৰত গৰম চাহও খা কিন্তু সেইটো বস্তু নোখোৱালৈকে শান্তি নালাগে ন ৰাতিপুৱা তো মই খাই লওঁ দেই খাই মেলি লগ পাই আছোঁ এইটো আমাৰ মন্দিৰটো শিৱ মন্দিৰ পাথৰটো দেখিছেনে এইটো ককাই সপোনত দেখিছিলে যে মাটিৰ তলত পাথৰটো আছে বুলি আৰু ককাই শুই উঠিয়ে সেই পাথৰটো যেতিয়া খান্দিলে সেই পাথৰটো সঁচাকৈ তাতে ওলালে আপোনালোকক দেখাম বলক আমাৰ সৰুকৈ অলপ জেগাতে কি ৰোৱা আছে মই আপোনালোকক দেখাম এতিয়া আমাৰ অকণমানি হাঁহৰ পোৱালি আনিছিলে ডাঙৰ হৈছে এজোপা নিমপাত হয়নে মই নিমপাত আৰু নৰসিংহৰ মাজত অলপ কনফিউজ হয় ন নিমপাত এইফালে এইবিলাক কি গছ মই ইমানকৈ ভালকৈ চিনি নাপাওঁ এইফালে নেমুৰ গছ এজোপা তামোল গছ সেইফালে আছে নৰসিংহ সেইজোপা নৰসিংহ দেখিছে আৰু এইফালে গোটেই ৱালখনতে পানী গোটেই ৱালখনতে পানী দেখিছে ওপৰলৈকে পানীয়ে পাণ এজোপা নৰসিংহ মই কৈছিলোঁ যে এইটো আমাৰ কুকুৰা 3টা মই যে আপোনাক কৈছিলোঁ যে ওপৰত উমনি লৈ আছে বুলি 3টাই দিলে পোৱালি সি ঢাকি থৈছে তাৰ পোৱালিকেইটা কিবা কৰিম বুলি এইকেইটা অকণমানি পোৱালিকেইটা মই এতিয়া খাওঁগৈ ভাত আজি ভাত খাইছোঁ কলপাতত বোলকচোন দেখাম আপোনালোকক ৰ'বলৈ টাইম নাই প্লেটকেইখনো ভাল দিছে নে আমি যাওঁ ফুচকা খাবলৈ কিন্তু ফুচকা আছে নাই নাজানো তাক সদায় সুধিব যাওঁ আমি যেতিয়া যাওঁ তাই শেষ হৈ যায় ফুচকা এতিয়া আমি গৈ আছোঁ ফুচকা খাবলৈ ফুচকাটোতো খালোঁ বাট আপোনালোকক দেখাবৰ কাৰণে মোক ভিডিঅ' কোনে কৰি দিব ন মই যদি নিজে কৰোঁ খাম কেনেকৈ তো সেইটো কাৰণে খাই আহিলোঁ পালোঁ আজি ভালেই লাগিলে খাই মায়ে পাপৰি চাট লৈ গৈছিলোঁ অলপ দেৰি কিন্তু পাপৰি চাটতকৈ ফুচকাটো খাই অলপ বেছি ভাল লাগে ন টেঙা পানীটো ঠিক আছে মই ঘৰ গৈ আপোনালোকৰ লগত কথা পাতি আছোঁ এইকেইজনী কুকুৰা সেইফালে হাঁহ এইকেইটা ডাঙৰ এইকেইটা সৰু এইটো কুকুৰা গঁৰাল এইটো হাঁহৰ গঁৰাল
Hey guys, মই ভাবিলো বহুত দিন হৈ গ'ল মই পেডিকেয়াৰ পাৰ্লাৰত গৈ তো মই নকৰোৱে তো মই ভাবিলো ঘৰতে অলপ নিজৰে কেয়াৰ কৰি লওঁ কিনো কৰিম লকডাউনত তো মই ভাবিলো পেডিকেয়াৰ কৰিম তো মই আপোনালোকক দেখাম ঘৰৰ বস্তু ইউজ কৰিম আপোনালোকে চাব Shampoo or nemu desa? Shampoo or nemu? Shampoo, nemu. Sini ni kot long. Anggol deh. Tengah aku itu nggak selagi macam macam lagi. Apa ni? Because gimana sih? Alo ese pehi ese. এইখিনিতে লাষ্ট ইমান গালাটা আলহী আছে ধেৰ লাগিব আজি গৰমত পগলা হৈ গ'ল আপুনি কি বনাইছে কওকচোন মই বনাইছোঁ বৰ্তমান চনা দালি আৰু চয়াবিন চনা দালি এজনী পেহী এজনী বাই চাম বৰ্তমান খাব পাৰিব লাগিব কি খাব বুলিব আৰু কেতিয়া বৰ্তমান ৰচুন দালি দিছিল টমাটো গুচি যাব কাম কৰাবলৈ ষ্টাৰ্ট কৰিলে তাই ঠিকে আছে বৰ্তমান এটা চিৰিয়াছ গেলে নি মতা মানুহ ভাল পায় কি আছে ঘূৰিব লাগে ঘূৰিব লাগে খালি ঘূৰা হে খালি ঘূৰা ঐ টেকা মাৰিব চাওঁ নেলুটো চাওঁ তাৰ নেলুটো পেহীটিও গ'ল ভাত ৰুটি চুটি খাই গ'ল আমি খোৱা নাই আমি ঘৰৰ মানুহখিনি খাম এতিয়া মই ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই থকাৰ কাৰণে ধন্যবাদ বিশেষ একো দেখাব নাছিলে মই যি কৰোঁ সেইখিনি মই আপোনালোকক দেখালোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই বাই